हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছো আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখাম যে আপোনালোকে ঘৰতে বহি পান কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় নিউজত দেখা পাইছে যে 31 ডিচেম্বৰৰ আগতে সকলোৰে পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিব লাগিব, কিন্তু আপোনালোকে জানেনে 31 ডিচেম্বৰৰ পিছত কিন্তু সকলোৰে পান কাৰ্ড বন্ধ হৈ যাব পাৰে। আপোনালোকে কি তাৰ আগতে কি কৰক, পান কাৰ্ড বন্ধ হোৱাৰ আগতে আপোনালোকে ঘৰতে ধুনীয়াকৈ নিজৰে মোবাইলেদি আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড ধুনীয়াকৈ লিংক কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। এনেকুৱা নতুন নতুন ভিডিঅ' আপডেট দিয়াৰ লগে লগে যাতে আপোনালোকৰ মোবাইলতে যায়। বন্ধু বান্ধৱীসকল ভিডিঅ'টো লাইক কৰি পেলাই হাইড কৰি দিয়ক যাতে সকলোৱে মানুহে ধুনীয়াকৈ ভিডিঅ'টো চাব পাৰে। আৰু বন্ধু বান্ধৱীসকল আপোনালোকক কিন্তু শেষতে মই জনাই দিম যে আপোনালোকে এইটো ৱেবছাইটৰ লিংকটো ক'ত পাব মই আপোনালোকক দেখাই দিম। আপোনালোকে কেনেকৈ কিন্তু অনলাইন এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক ধুনীয়াকৈ দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰোঁতে কিন্তু 1000 টকা লাগি আছিল। এতিয়া কিন্তু আপোনালোকক ফ্ৰীতে মই ধুনীয়াকৈ দেখাই দিম 1000 টকা আপোনালোকক পান কাৰ্ড আধাৰ কাৰ্ড এপ্লাই কৰোঁতে নালাগে। বন্ধু বান্ধৱীসকল আপোনালোকে ফ্ৰীতে পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিব লাগিব। পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰোঁতে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আৰু কি আপোনালোকৰ হাতত থাকিব লাগিব বন্ধু বান্ধৱীসকল A to Z এইটো ভিডিঅ'ত আপোনালোকক দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। আপোনালোকৰ কিন্তু পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰোঁতে মেইন আপোনালোকৰ থাকিব লাগিব হাতত এখন মোবাইল। আপোনালোকে এখন মোবাইলেদি বহুতকেইটা পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকক মই দেখাই দি আছোঁ, আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যে কোনটো পান কাৰ্ডত এপ্লাই কৰোঁতে আপোনালোকক কিমান টকা ইনকাম টেক্স দিব লাগিব। 31 ডিচেম্বৰৰ পিছত কিন্তু আপোনালোকে পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰোঁতে আপোনালোকক কিন্তু বহুত টকা জৰিমনা দিব লাগিব পাৰে বা আপোনালোকৰ পান কাৰ্ড বন্ধ হৈ যাব পাৰে। সেইকাৰণে মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছোঁ ভিডিঅ'টো অলপ স্কিপ নকৰে আপোনালোকে ধুনীয়াকৈ চাই ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব। আৰু আপোনালোকে যদি ষ্টেপ বাই ষ্টেপ ফিল আপ নকৰে যদি ভুল কৰে তেনেহ'লে আপোনালোকে পান কাৰ্ড কিন্তু এপ্লাই অৰ্থাৎ আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব নোৱাৰিব। আপোনালোকে কি কৰিব মোৰ টেলিগ্ৰাম চেনেলত কিন্তু এইটো ৱেবছাইটৰ লিংক পাই যাব। বন্ধু বান্ধৱীসকল আপোনালোকে টেলিগ্ৰাম চেনেলত যায় এইটো ৱেবছাইটৰ লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকে এইটো ৱেবছাইটত ধুনীয়াকৈ আহি যাব। আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ইয়াৰ পৰাই আপোনালোকে পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিব বা আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড লিংক আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত A to Z আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আপোনালোকে পান কাৰ্ডটো আপোনালোকে কি কৰিব এইটো ৱেবছাইটত তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ৱেবছাইটটো তেনেকৈ এনেকৈ এণ্টাৰপেজ এটা খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে তলতে ইয়াতে দেখা পাইছে বহুত ধৰণৰ অপশ্যন আছে। আপোনালোকে কি কৰিব ইয়াতে দেখা পাইছে যে লিংক আধাৰ ষ্টেটাছ। আপোনালোকে কি কৰিব ধুনীয়াকৈ প্ৰথমতে আপোনালোকে লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিব। লিংক আধাৰ ষ্টেটাছ ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত কিন্তু পেজটো অলপ সময় লোডিং হ'ব। আপোনালোকে লোডিং হ'ব দিব। পেজটো লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। আপোনালোকৰ এণ্টাৰপেজটো খোল খোৱাৰ পিছত এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্টতে দেখা পাইছে যে পেন নম্বৰ আৰু আধাৰ নম্বৰ ওপৰতে দিয়া আছে লিংক আধাৰ ষ্টেটাছ। আপোনালোকে কি কৰিব পেন নম্বৰটো বহাই দিব আৰু আধাৰ নম্বৰটো বহাই দিব। বহাই দি পেলাই তলতে দেখা পাইছে ভিউ লিংক আধাৰ ষ্টেটাছ। আপোনালোকে কি কৰিব ধুনীয়াকৈ তাতে ক্লিক কৰিব। আপোনালোকে কিন্তু আগতে চাব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক আছে নে নাই। যদি লিংক আছে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ দেখাব ইউৰ পান অলৰেডি লিংক বুলি কৈ দিছে। বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব যদি লিংক আছে তেনেহ'লে আপোনালোকে ক্ল'জত ক্লিক কৰি দিব আৰু আপোনালোকে একো কৰিব নালাগে। আৰু যদি লিংক নাই তেনেহ'লে আপোনালোকৰ সন্মুখত নতুন এখন পপ আপ খোল খাব। বন্ধু বান্ধৱীসকল মই আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণে। আপোনালোকৰ পান কাৰ্ড যদি লিংক নাথাকে তেনেহ'লে আপোনালোকৰ পান কাৰ্ডত এনেকুৱাকৈ এটা অপশ্যন আহিব। পান কাৰ্ড আৰু আধাৰ কাৰ্ড ষ্টেটাছ চেক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে লিংক আধাৰ বুলি এটা অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব লিংক আধাৰত ক্লিক কৰি দিব। লিংক আধাৰত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। তাৰপিছত আপোনালোকে অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে স্কেলটো ধুনীয়াকৈ ডাউন কৰিব। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে কিন্তু পঢ়ি চাব পাৰে কি আছে। বন্ধু বান্ধৱীসকল আপোনালোকক কিন্তু মই পঢ়ি শুনাও নাই কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আপোনালোকে কি কৰিব প্ৰথমতে ইয়াতে দেখা পাইছে পেন আৰু আধাৰ নম্বৰ আপোনালোকে কি কৰিব ধুনীয়াকৈ দুটাই বহাই দিব। বহাই দি পেলাই আপোনালোকে ভেলিডেটত ধুনীয়াকৈ ক্লিক কৰিব। ভেলিডেটত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত আৰু এখন নতুন এখন এণ্টাৰপেজ খোল খাব। আপোনালোকক মই ধুনীয়াকৈ দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ
নকৰিব মই কিন্তু বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছোঁ। তাৰপিছত আপোনালোকে ভিডিঅ' অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এনেকুৱা পপআপ আহিব। আপোনালোকে পপআপটো ধুনীয়াকৈ পঢ়ি চাব পাৰে। ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈ যাব, মই কিন্তু আপোনালোকক দেখুওৱা নাই। আপোনালোকে কি কৰিব, ধুনীয়াকৈ কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ওপৰতে কিন্তু আধাৰ নাম্বাৰ আৰু পেন নাম্বাৰটো ধুনীয়াকৈ থাকিব। তাৰপিছত আপোনালোকে তলতে কৈছে যে নেম ফৰ আধাৰ, আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ নাম আছে ধুনীয়াকৈ এইটো বক্সত আধাৰ কাৰ্ডৰ নামটো ধুনীয়াকৈ বহাই দিব। বহাই দি পেলাই আপোনালোকৰ তলতে দেখা পাইছে মোবাইল নম্বৰ, আপোনালোকৰ মোবাইল নম্বৰ এটা দি দিব, চলি থকা মোবাইল যিটো নেকি অ'টিপি সোমাব। তাৰপিছত আপোনালোকে দুটা সৰু সৰু টিক বক্স দেখা পাইছে, ধুনীয়াকৈ টিক বক্সত ক্লিক কৰি পেলাই আপোনালোকে কি কৰিব, লিংক আধাৰ বুলি এটা অপশ্যন আছে, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। লিংক আধাৰত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব, আপোনালোকৰ মোবাইলত এখন অ'টিপি আহিব। আৰু এটা কথা কৈ দিছোঁ যে কিন্তু লিংকটো বহুত সময় কিন্তু প্ৰব্লেম দিব পাৰে। আজিকালি কিন্তু সকলোৱে এইটো ৱেবছাইট চলাই আছে। বন্ধু বান্ধৱীসকল কিবা লেট চাৰ্ভাৰ চলো থাকিব পাৰে, আপোনালোকে সেইটো টেনশ্যন নল'ব। আপোনালোকে বাৰে বাৰে কিন্তু আপোনালোকে চেষ্টা কৰি থাকিব, আপোনালোকৰ লিংকটো অট'মেটিকলি খুলি যাব। তাৰপিছত আপোনালোকে কি কৰিব, অ'টিপিটো আপোনালোকে যেতিয়া নেকি আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অ'টিপি বক্স এটা আহি যাব, আপোনালোকে ধুনীয়াকৈ অ'টিপিটো ইয়াতে বহাই দিব। বহাই দি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ভেলিড অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। ভেলিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে 48 ঘণ্টাৰ ভিতৰতে কিন্তু আপোনালোকৰ পেন আধাৰ অলৰেডি লিংক হৈ যাব। আৰু ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানকৈ চাওঁ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, নতুন নতুন ভিডিঅ' আপডেট পাব না। আজিৰ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈছে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আপোনালোক সুখে থাকক, ভালে থাকক।